দেখি
ঐ ভাইটি কাপোৰখন কাপোৰখন এই কথাটো দিয়া ৰাখিছে নাই কাপোৰখন এই তেলখিনি পৰিল তেল পৰিল আগৰখন হয় আগৰ ডাবৰ কথা হ'ব খুব বেছি 8টামান বজাত আহিব বহাই নাই পেন কৰোঁতে বেছি টাইম নালাগে পাবহি সাতটাত পাবহি হাতত পাবহি বহাইখন নাই যে নাযাব বেয়া হয় মই বহি আছো ন কেতিয়াবা বহি বহি আছে মজা মই আকৌ বাহিৰ পাওঁ ডিষ্টাৰ্ব অভ্যাস হ'লেহে যাব পাৰি কি আগে দি দুটা থকালে ভাল আছিল দুটা থকালে ভাল আছিল একো নাই এটা কথা দেখিবলৈ বেয়া হ'ব
是，我上上了，鸳鸯飞呀上，要你回来，双面好，你当当了，好看，那，小王你不听啥？好，好的啊， quá chuyện 一，交 qua 了， em nhìn mắt Trời. quá chuyện 我我 一 nói một 交了， Ini 交 saya sambil roti 拿了。 dia sambil Gió hả thì lúc còn phải một cách thế này xa cởi lúc kia hoa lúc kia sambil phá roti phải làm một cái này hoa tôi hoàn đó 어느 후야 남의 대포티 저거 저거 그대 가야 샤미 먹기 따고 대기 띠 대비 어느 후야 거 보리 뭐야 샤미 먹기가 엉크 바라고 lupa boleh Ui, kita cuman nama suami Vâng. hoti tri dewi ये और kita तो आखिर बात हो गया और kita मन बात पूर्ण करी दोस्ता क्यों अवतार Keno jani noyo iriano kamo ipatu kosa odaki dadamo ya
ভাই বৈচিত্র্যের উপরে আবদ্ধ আবদ্ধ কোথায় যাবো Kapan? নিরন্তরে মনে এটি উচ্চবিদ্যালয় প্রবেশের দিকে রাখি তা একটা Oh
ধর্ম ত্যাগ করিব নারে তারপরে নানা রূপে আমি একান্তে সভ্যতার আমার ইচ্ছা प्रत्येक मुहूर्ते आम्ही चैतन्य रूपे नसले ख्रिस्ते অতি ধর্মর মুহূর্ত হইতে বিরূপ লঘু করিব পারে মাতৃ দুঃখ ঋণকে আমি স্বয়ং হইব এই জগৎ বাণী বোঝাতে পারে আমি আৰু আমাৰ সৃষ্টি এই অৱতাৰে ভাৱ মাতৃৰ ভক্তিৰ জ্যোতি নিৰূপক জগতে জীব জ্ঞান প্রদীপ রূপে জ্ঞান পাব বংশোত্তর la la la
মহারাজ হে প্রভু নারদ প্রাণধন হে প্রভু ভগত বৎসল হে অনন্তমুনি ব্রহ্মান্তর গৰাকী নাৰদৰ হতগতি প্ৰণিপাত কৰিবা গ্ৰহণ হে প্ৰভু মোক উদ্ধাৰ কৰা প্ৰভুৱে মোৰ সংকটৰ পৰা প্ৰভু আপুনি যদি এইদৰে মৃদুহাতীত বিভোৰ হৈ থাকে মই কি কৰিম প্ৰভু মই মোৰ মৃত্যু পৰ্বতৰ বিপদত পৰি বিপদে পৰিচালিত হৈছিলোঁ কিন্তু প্ৰভু মোৰ ভোগ দূৰ হ'ল মোক উদ্ধাৰ কৰক প্ৰভু প্ৰভু মোৰ পৰম মিত্ৰ কৰ্তাল আৰু প্ৰিয়সখী বিনাৰ সহিতে পুনৰ কৰিছোঁ অনুৰোধ আপুনি আপোনাৰ ৰহস্যৰ আগৰা সাহি জানক মোক নেপেলাব মোক উদ্ধাৰ কৰক প্ৰভু প্ৰভু মই যিসকলে নাখাব লাগে তোমাৰ কইনা কিন্তু নিশ্চিত আৰু নাৰদ প্ৰভু এগৰাকী ৰাজকুমাৰী তোমাৰ মুখ পাতত আবদ্ধ হৈছে তুমি জানিব পাৰিছো আৰু সেইবাবে যেতিয়া বিবাহ বন্ধনত বান্ধি কৰিব তেতিয়া মই পৰম ভক্ত নাৰদক কল্যাণ কৰিম প্ৰভু মোক আৰু লজ্জিত নকৰিবা শুনা প্ৰভু গৃহস্থী জীৱনৰ অনুভৱ লোৱাটো অতিকে আৱশ্যক প্ৰভু বিবাহৰ পিছত নিজৰ অনুভৱবোৰ আমাক প্ৰকাশ কৰিবলৈ প্ৰভু মোৰ দৰে ব্ৰহ্মচাৰীক উদ্ধাৰ নকৰি এই বিষয় চৰ্চাক কিয় ঠেলি দিছে কিয় প্ৰভু কিয় প্ৰভু আপুনি মোৰ দুৰ্দশা দেখি হাঁহিছে মানৱ তুমি মোক প্ৰকাশৰ বিৰত ৰাখিবা নেকি সাহস সাহস প্ৰভু সাহস বিপদত পৰাজনক উপভোগ কৰাটো সংসাৰৰ যে নিয়ম প্ৰভু প্ৰভু এতিয়া দুখৰ কি স্বয়ং তুমিতো অৰ্ধাংগী পাব ইচ্ছা কৰিছিলা তোমাৰ ইচ্ছাত সন্মান জনাই প্ৰভু দেৱাদিদেৱ মহাদেৱে তোমাক আৰু মহাদেৱৰ বৰ কেতিয়াও নগৈ নিষ্ফল কলাটোতো নহয় নিষ্ফল প্ৰভু অৰ্থাৎ মোৰ ভক্তি মোৰ প্ৰতিশ্ৰুতি নিষ্ফল হৈ পৰিব নেকি সেইদৰে মই তেন্তে এতিয়া সংসাৰৰ বান্ধনত বান্ধ খাব লাগিব পৰিস্থিতিয়ে তাকেই বিচাৰিছে প্ৰভু তুমি পৰিস্থিতিক বুজা পালো ভয়ক তুমি স্বীকাৰ কৰা যে ৰাজকুমাৰীক ভক্তৰূপে পোৱাটো সৌভাগ্যৰ কথা পিছে নাৰদ প্ৰভু ভক্তি লাভ কৰাৰ পিছত আমাক পাহৰি নোযোৱাটো বুজিলো প্ৰভু আপুনি চালনা কৰি মোক ত্যাগ কৰিব বিচাৰিছে হ'ব প্ৰভু নাৰদে যি কৰিছোঁ ফিৰা যিজনে প্ৰভুৰ নামৰ বাহিৰে অন্তৰত কাম কৰিবলৈ স্থান নাই যিজনে নাৰায়ণৰ নামে ৰক্তভূমি নামক তেজস্বী কৰি ৰাখিছে সেই ঈশ্বৰে মহাপ্ৰভুৰ সন্মুখত অদৃশ্য হৈ পৰি প্ৰভু জগতৰ পৰা পুরা পরম ভক্ত মন নারদ হচ্ছে বিষ্ণুর মন কোথা মুখা ভক্ত মন রাজকুমারী দময়ন্তী আর তোমার প্রেমের কাহিনী বিস্তারিত করাতো আমার এটাই মন তার আগে আছে কর্তব্য মহান নিরময় পত্নীর অহংকার আর পতির মাহাত্ম্য প্রকাশের ভাবে তোমার সময় অপরিচিত এই বিষয়ে আর পরামর্শ